এইটো আমি 21 নম্বৰ ৱাৰ্ডত হয় এটা মৰ্মান্তিক ঘটনা, যিটো পুত্ৰই মাতৃক হত্যা কৰিছে। মানে যিটো আমি ভাবিব নোৱাৰোঁ, সেই ঘটনা আজি হৈ গ'ল আমাৰ ইয়াতে। এইটো বঙাইগাঁও মিউনিচিপালিটিৰ 21 নম্বৰ ৱাৰ্ড হয়। সন্ধিয়া ঠিক 7টাৰ পৰা 7:30টাৰ ভিতৰতে হ'ব। এইটো ঠিক টাইমটো ক'ব নোৱাৰিলোঁ, কিন্তু সেইখিনি ভিতৰতে হয়। মাইকীজনীৰ নাম আছিল মেনকা চূত্ৰধৰ আৰু পুত্ৰৰ নাম আছিল প্ৰণৱ। যদি এতিয়া সৰু কণ্ডল চলি থাকে এইবিলাক, কিন্তু নাজানো। কিন্তু পুত্ৰই যে মাতৃক আজি হত্যা কৰিল, এইটো বহুত ডাঙৰ কথা। একদম এই আমি উৎসৱৰ কাৰণে আমি উলহ মালহ কৰিব লাগে, আজি আমাৰ ইয়াতে এই ঘটনা হৈ গৈছে। আমি খুব মৰ্মাহত হৈছোঁ। লগতে এতিয়া আমি জানিব পাৰিছোঁ যে ল'ৰাজনে মাতৃক হত্যা কৰি পিলপিলি এখন লৈ চাৰেণ্ডাৰ কৰিছে বুলি শুনা পাইছোঁ। আৰু তো এতিয়া আৰক্ষী আহিছে, মানুহবিলাক জমা হৈ আছে। ডেড বডিটো এতিয়া বৰ্তমান ঢাকি দিছে, তাতে কোনো যাব দিয়া নাই। তদন্ত চলি আছে। এতিয়া কি কাৰণত কি কৰিলে। ল'ৰাটোৰ বয়স 20ৰ পৰা 22 বছৰ হ'ব লাগে। নাই, এনেই মাংস কাটে। ঘৰটো ঠিক এইখিনিতে অলপ আগত হয়, য'ত হয় তাৰ অলপ আগত, মানে 21 নম্বৰ ৱাৰ্ডতে হয়। ঠিক আছে।